ৰ'দৰ তাপ লৈ লৈ বগৰী খোৱাৰ মজাই বেলেগ নহয়নে? বহুত দিনৰ পৰা ভাবি আছিলোঁ বগৰী খাম বুলি। বগৰী খাবলৈ বহুত মন গৈ আছিলে আৰু বজাৰৰ পৰা কিনি অনা বগৰীবোৰ আচলতে গম নাপায় মিঠা হয় নে টেঙা হয় নে কি হয়, কিছুমান বৰ কেঁহা হয়। এয়া আকৌ আজি মায়ে আনি দিলে। আমাৰ ঘৰৰ ওচৰতে এগৰাকী বাইদেৱে দিলে বগৰীখিনি আৰু তেওঁলোকৰ গছৰে বহুত ধুনীয়া মিঠা হয়। এইবাৰ আমাৰ ঘৰৰ গছৰ বগৰী মই খাবলৈ পোৱাই নাই। এয়া আনৰ গছৰ ঘৰৰ বগৰীহে আৰু ধুনীয়া হয় কিন্তু দেই খাবলৈ। তাকে বোলো ধুনীয়াকৈ এইখিনি ধুই থৈ দিছোঁ। কালিয়ে দিনে চাফা কৰিব সময় পোৱা নাছিলোঁ। ধুনীয়াকৈ আজি চাফা কৰি ৰ'দত দিছোঁ আৰু তাৰে কেইটামান খাম বুলি লৈছোঁ ৰ'দত বহি। ঘৰৰে আকৌ কেইটামান পদিনা পাত লৈছোঁ, লৈ পেলাই এনেকৈ ধুনীয়াকৈ কাটি লৈছোঁ। এতিয়া অকলে অকলে খাই আছোঁ, খাবলৈও লগ নাই বগৰী। অকলে খাই আচলতে বেয়া লাগে, লগে ভাগে খাবলৈ ভাল লাগে টেঙা বস্তুটো নহয়নে? কিন্তু উপায় নাই, ৰ'দকণ পাইছোঁ যেতিয়া আৰু অকলেও ভাল লাগিব। সেয়ে ধুনীয়াকৈ বগৰীখিনি খাই ল'লোঁ আৰু এয়া অলপমান ৰ'দত দিছোঁ।